এভৰিৱান হিমাচি ব্লগছ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আজি গৈ আছোঁ আমি গহপুৰ অৰ্থাৎ মোৰ লগৰবোৰৰ ঘৰলৈ গৈ আছোঁ। তো চাওঁচোন কাক কাক লগ ধৰোঁ, চাই থাকক। লোকেশ্যন বিচাৰিছে গৈ আছোঁ আমি শ্ৰুতি একদম লাজ পাইছোঁ ভাগৰ আহিবলৈ কাৰণে। শ্ৰুতি ভণ্টি হাই বুলি কৈ আণ্টি বাই বাই ভাল লাগিল আমাৰ কাৰণে। আমি এতিয়া ওলালোঁ আৰু যাম এতিয়া। চতিয়াৰ পৰা আমি পোনে পোনে গৈ আছোঁ এতিয়া গহপুৰ অভিমুখে। আৰু গহপুৰলৈতো কাক লগ ধৰিব গৈছোঁ গম পাবই আৰু। চাওকচোন বাৰু কাক কাক লগ ধৰিব যাওঁ। ঘৰলৈ আহিছে দেখাইছোঁ দেই চাহ লৈ আহিছে। কি কোনো নহয় কোনো নহয়। তাই লাজ কৰিছে মই আহিছোঁ মোৰ বেষ্টিজনীৰ ঘৰলৈ। চাওক এয়া চাকত বহি আছে, চাওক এয়া চাওক ক'ত বহি আছে চাওক, লাজতে চাওক নাযায় বোলে লাজ কৰিছে। ইমান লাজ। এতিয়া এটলিষ্ট আহিলা। ফাইনেলি ৰাতিপুৱা হৈ কালিয়ে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু কালি আহি পেলাই ইমান ভাগৰ লাগিছে কাৰণ বহুত লং জাৰ্ণি। আৰু গহপুৰলৈকে আমি অহা নাছিলোঁ আগতে, আমি চতিয়ালৈকে লাষ্ট আহোঁ, তাতে আমাৰ পেহীহঁতৰ ঘৰ হয়, তাৰ পৰা অহা নহয় আমাৰ। তো এইবাৰ ফাৰ্ষ্ট টাইম গহপুৰলৈকে আহিছোঁ, মানে ইমান লং জাৰ্ণি কৰি কঁকাল চকাল বিষ হৈ গৈছে। তো আহি পেলাই আমি মানে বেছি টাইম নকৰিলোঁ, আহি আমি সোনকালে ভাত পানী খাই আমি শুই থাকিলোঁ। এয়া পলাক্সিক চাওকচোন, এয়া একদম ভ্লগ বনোৱালে হেৰি হৈ যায়। আমাৰ এইফালে জানো কি লাগি আছে। দুঘণ্টা কি কৰি আছা? সৰু কাম। আমি ওলাই মেলি আজৰি হ'লোঁ, এতিয়া ওলাই যাওঁ ক'ৰবালৈ। আজি গহপুৰ ফুৰোঁগৈ। আচলতে গহপুৰ নহয়, গহপুৰৰ পৰা অলপ বেলেগ জেগাত যাওঁ। আপোনালোকে চাই থাকিবচোন ক'লৈ যাওঁ। আমি গোটেইটা যাবলৈ ওলালোঁ দেই। পলাক্সিয়ে একদম পুৰা হেৰি পিন্ধি আহিছিলে, কি চুৱেটাৰ পিন্ধি আহিছিলে, এতিয়া খুলি আছে। গৰম লাগিছে বোলে। ইহঁত দুটাৰ চবতকৈ বেছি গৰম ঠাণ্ডা সিহঁতেও লাগিছে। এটা যুগান্ত, এটা এয়া একদম চুৱেটাৰ এটা পিন্ধি চলাইছে, আৰু এটা পলাক্সি। আজি এওঁলোক দুজনে আমাক ফুৰাবলৈ নি আছে, আৰু ফুৰাবলৈ আমাক নি আছে ইটানগৰলৈ। তো ইটানগৰত বোলে বহুত ধুনীয়া ধুনীয়া বস্তু আছে, আমিও চাওঁগৈ ব'লক। এতিয়া আমি আহিছোঁ আমাৰ গহপুৰৰ সিহঁতৰ এয়াৰপৰ্ট চাবলৈ আহিছোঁ। ভিতৰলৈ সোমাব নিদিয়ে বোলে, বাহিৰে বাহিৰে চাই পেলাই যাওঁ। নতুনকৈ বনাইছে এয়াৰপৰ্টটো, দেখাওঁ এয়া আপোনালোকক। এয়া চাওকচোন আহি আহি কিহৰ আৱিষ্কাৰ হৈ গ'ল, গুফা আৱিষ্কাৰ হৈ গ'ল। এতিয়া আমি গুফাৰ মাজেদি গৈ আছোঁ। গুফাৰ মাজতেনো আমাক ক'ত নিব তাকে চাওঁ। আজি আমাক ইয়াতে ক'ত থৈ আহে, ক'ত ক'লে জানেনে? হেংদাং ৰিজৰ্ট। এতিয়া হেংদাং ৰিজৰ্টলৈকে যাওঁ আৰু। ওলাইছিলোঁ আচলতে গম্পা টেম্পললৈ। টেম্পলত আজি মানে কিবা বহুত ডাঙৰ কনফাৰেঞ্চ মিটিং আছিলে, আমি যাব নোৱাৰিলোঁ কাৰণ নো এণ্ট্ৰি মাৰা আছিলে। তো আমি আহি পেলাই এতিয়া আলহী এখন ৰেষ্টুৰেণ্ট। এয়া আমাৰ যুগান্ত দা, নমস্কাৰ। এয়া পলাক্সি, আৰু এয়াতো জানেই, চিনি পাইছে চাগে চবে। কেনেকৈ বুজাম, কোনে বুজিব। এয়া আমাৰ খানা আহি পাই গ'ল ৰেষ্টুৰেণ্টৰ। এইটো চিকেন বাটাৰ মছলা, এইটো পৰ্ক গ্ৰেভি। এইটো চিকেন বাটাৰ মছলা আকৌ, এইটো এইটো চিকেন বাটাৰ মছলা, এইটো পৰ্ক গ্ৰেভি, এইটো হৈছে ৰুটি। এতিয়া আমি ৰিজৰ্টৰ পৰা ওলালোঁ, আৰু এয়া চাওকচোন আউটাৰ ভিউটো ইমান বেছি ধুনীয়া। যোন গহপুৰৰ সৈতে তেওঁলোক আহিছে চাগে ইয়ালৈ, তো আমি আজি ফাৰ্ষ্ট আহিলোঁ, কিন্তু বহুত ভাল লাগিছে দেই, বহুত বেছি ধুনীয়া টেষ্ট। এতিয়া আমি ঘূৰি ঘূৰি আহি এতিয়া আমি পালোহি গল্ডেন টেম্পল। এয়া চাওক, লেটছ গ'। একদম যোৱাটো দা একদম আগবাঢ়ি গ'ল, আৰু পাছে পাছে নাই ৰচকী আগবাঢ়ি আহিছে। এয়া হৈছে গল্ডেন টেম্পল। যোৱা কথা আছিলে হেৰি গম্পা টেম্পল, আহিব লগা হ'ল গল্ডেন টেম্পল। বস্তুটো একে, মানে গ'ল্ড আৰু গম্পা পাৰ্থক্য সিমানেই, কিন্তু সেইখন বুদ্ধিশ্বৰ আছিলে, এইখনো বুদ্ধিশ্বৰে হয়, কিন্তু সেইখন মানে নতুনকৈ বনাইছিলে আৰু। কিন্তু কথাটো মানে থাকি গ'ল। ভিউটো কিন্তু বহুত বেছি ধুনীয়া। বুদ্ধিশ্বৰ গম্পাখনো বুদ্ধিশ্বৰ আছিলে, গল্ডেনখনো বুদ্ধিশ্বৰে হয়, কিন্তু সেইখন চাব নোৱাৰিলোঁ, আমাৰ নাকত নাছিলে। আৰু চ' আমি এইখনকে চাবলৈ আহিলোঁ নাৰায়ণপুৰত। আমি কৰিজত আহি পালোঁ আমি ধলপুৰৰ। আহি পাওঁতে ফুৰোঁতে ৰাতিপুৱা ওলাইছিলোঁ, কিন্তু ৰাতি হৈ গ'লগৈ। এই আমাৰ পলাক্সি আৰু যুগান্ত ডেটিং মাৰি আছে লগত। নমস্কাৰ। মই হিমাচি কিদৰে সহায় কৰিব পাৰোঁ? একোদৰে সহায় কৰিব নালাগে বাৰু, এতিয়া দুটা ডেটিং মাৰি আছে। এয়া বাহিৰত আছে, সংযোগসীমা বাহিৰত, পোহৰ পৰিৱেশৰ বাহিৰত আছে। সাহিত্যিক মানুহ আৰু
এই খাদ্যৰ লগত আমাৰ ওচৰতে এবাৰ খাদ্য এবাৰ পতাৰ কাৰণে খাদ্যৰ ভিতৰত সোমাই পৰিলোঁ আমি আগতে খাদ্যৰ ওপৰত ইমান নলেজ নাছিলে কিন্তু এবাৰ ঘৰৰ ওচৰতে খাদ্য এবাৰখন হোৱাৰ কাৰণে খাদ্যৰ ওপৰত অকণমান নলেজটো বাঢ়ি গ'ল বাঢ়ি যোৱা নাই অলপ পৰিৱেশ এটা পৰিৱেশ মানে গ্ৰন্থমেলাখনো আহি গ'ল যে সেইটো কাৰণে বুজিলে এতিয়া অ'কে ফটো মাৰি দি আছোঁ এয়া ঢলপুৰ মই এইফালে ফটো মাৰি দিব লাগে বোলে এতিয়াও বনাই আছে অলপ এখন ইক' ৰিজৰ্ট আৰু লগতে ষ্টেও কৰিব পাৰি কোনোবা থাকিম বুলি ভাবিলে আৰু ইয়াত পুৰা বাঁহেদি বনোৱা যিকোনো বস্তু ইয়াত বাঁহেদি বনাইছে আৰু এইটো পুৰা চাংঘৰৰ হয় আৰু এই চাওকচোন বিচনাৰ পৰা চকীখনলৈকে বাঁহৰেই অকল ইমান ধুনীয়াকৈ বনাইছে এখনো বেডে হয় চাগে তুলি দিয়া নাই পুৰা তুলি দিয়া আছে চ' আজি ভ্লগটো ইয়াতে শেষ কৰোঁ আকৌ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আমি গহপুৰৰ ভিডিঅ'ই দিম বাৰু আৰু এটা কাৰণ যিহেতু আমি থকাকৈ আহিছোঁ ৩-৪ দিন গতিকে চাই থাকিব মোৰ নেক্সট ভিডিঅ'টোত চ' আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই